हेलो एवरीवन स्वागतम जनाइছো মোৰ অন্যটি ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে মোৰো ভালে তো নতুন এটি ভিডিঅ' লৈ আহিছো আশা কৰো আপোনালোকে চাই ভাল পাব আৰু সকলোৱে মোক সাপোৰ্ট কৰিব তো মানে ইনি আগফালে ওলাই আহিছো আৰু বতৰটো ইমান ভাল নহয় তো ইনি ইয়াত বতৰটো ইমান ৰ'দ দিয়া নাই মানে অকণ ডাৱৰীয়া হৈ আছে So guys, আমি এতিয়া আহিছো পথাৰত ৰিলস বনাবলে মানে ৰ'দটো বতৰটো ডাৱৰীয়া হৈছিল কিন্তু এতিয়া ৰ'দ দিলে হেবাবে ৰিলস বনাবলে আহিছো লগৰ এজনী হৈতে সো কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাব ইনি সিম্পল কে আহিছো সো ৰিলস বনাই লগ পাইছো সো গাইস এতিয়া আহিছো থিয়েটাৰ চাবলে মানে আঠনি ৰিলস বনাই ভিডিওটো কন্টিনিউ কৰিব নোৱাৰিল সো এতিয়া আপোনালোকক এবাৰ থিয়েটাৰ ঘৰ লগ পাইছো হা এয়া আমি থিয়েটাৰ ঘৰ পাই গলোহি অটকলি থিয়েটাৰ চাবলৈ আহিলা থিয়েটাৰ চাবলৈ আহিলা থিয়েটাৰ চাবলৈ আহিলা তাত খাই গৈ দিয়া অ তুমি খাবলৈ আহিছা নি থিয়েটাৰ চাবলৈ আহিলা হয় হয় অ পালি থিয়েটাৰ চাবলৈ আহিলা অ গৈ দিয়া তু কি হ'ল যে এয়া টিকেট ললো থিয়েটাৰ সো গাইস থিয়েটাৰ আৰম্ভ হৈছে থিয়েটাৰত অভিনয় কৰিছে মিদুল ভুঁইয়াই আমি কই বনবাস কৰিছিল বিদাকৰ মৰমৰ পৰা বঞ্চিত হৈ আমাৰ এই অৱস্থা বাপুই কিন্তু বেলেগ মানুহৰ দৰে বিদেশত থাকি ব্যাৰিষ্টাৰি কৰি এটা বিদেশী জীৱন যাপন কটাব পাৰিলে হেতে তেলে নকৰি তেওঁ কিন্তু ব্ৰিটিছ শক্তিৰ লগত যুঁজ দিবলৈ আমাৰ দেশখন স্বাধীন কৰিবলৈ আহিছে তাৰ পৰা কিন্তু তেওঁৰ একো লাভ নহয় লাভ হ'ব আমাৰ দেশবাসী গতিকে অভিযোগবোৰ কৰাৰ আগতে এবাৰ চিন্তা কৰাটো উচিত লাভ হ'ব আমাৰ বাপুৰ পৃথিৱীৰ কোনো মহাত্মা হ'ব পৰা নাই আমাৰ বাপু মহাত্মা এটা কথা কি দেশ স্বাধীন হোৱাৰ পিছত মহাত্মা সো গাইস মই এতিয়া আহি আছো দোকানলে কিবা এটা নিবলৈ আহিছো সো কালি মানে থিয়েটাৰ পৰা আহোঁতে বহুত দেৰি হৈ গ'ল ভিডিঅ'টো সামৰিবলৈ নহ'লে মানে 2টামান বাজিলে সো ভাবিছো ভিডিঅ'টো ইমান এটা সামৰি দিওঁ বেছি দীঘল নকৰোঁ সো আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সো আকৌ নতুন এটি ভিডিঅ'ত লগ পাম সো আজিলৈ বাই বাই